Hello friends, আজি মই পটেটো বলছ বনাবলৈ লৈছো। ইয়াৰ বাবে মই 3টা আলু হাফ বইল কৰি লৈছো আৰু এতিয়া এনেদৰে কাটি লৈছো। এতিয়া মই ৰুকনিয়াখনেৰে ৰুকি লম। এনেদৰে ৰুকি লম। এয়া মই হাফ বইল কৰিছো কাৰণে এনেদৰে মই ৰুকিব পাৰিছো। এনেকুৱাকৈ ৰুকি ল'ব লাগে। এয়া মোৰ আলুখিনি ৰুকা হৈ গৈছে। এতিয়া মই চাহ চামুচেৰে 1 চামুচ ৰিফাইন দিছো। 1 চামুচ কৰ্ণফ্লোৰ দিছো। সোৱাদ অনুযায়ী মই অলপ নিমখ দিছো। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দি দিব। পিয়াজ আৰু জ্বলা দিছো। মই পিয়াজ এটা দিছো, জ্বলা এটা দি দিছো। এতিয়া মই অকমান আটা দিম। এয়া মই আটা দি দিছো। এতিয়া গুটেখিনি মিক্স কৰি এটা মই মিশ্ৰণ তৈয়াৰ কৰিম। এতিয়া মই এটা এটাকে এনেদৰে বলৰ নিচিনাকৈ তৈয়াৰ কৰিম। মই হাতত অলপ ৰিফাইন সানি লৈছো যাতে লাগি নধৰে। এনেদৰে মই সৰু সৰু এটা বল তৈয়াৰ কৰিছো। এয়া মই কেৰাহীত ৰিফাইন বহাই দিছো আৰু ৰিফাইনখিনি গৰম হ'লে মই এটা এটাকৈ বল বহাই দিম। এয়া কেৰাহীত ৰিফাইনখিনি গৰম হৈছে, মই আৰু এটা এটাকৈ বহাই দিছো। বহাই দিয়া অলপ পিছতে হৈয়ে যায়। মই এনেদৰে লৰাই দিছো। এয়া ৰঙচুৱা হ'লে মই এনেদৰে লৰাই থাকিম। ৰঙচুৱা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া মই অলপ টেঙাৰ পানী তৈয়াৰ কৰি লৈছো। টেঙাৰ পানীখিনিত মই জ্বলা নিমখ দি পেলাই তৈয়াৰ কৰিছো। এতিয়া মই বাটিত বলকেইটা দি দিছো। ইয়াতে মই টেঙাৰ পানীখিনি দি দিছো। খাবলৈ বৰ ধুনীয়া হয় তেতিয়াহ'লে। এনেদৰে দি দিছো। এতিয়া মই ইয়াৰ ওপৰত অকমান চচ দি দিম। এনেদৰে চচখিনি দি দিব লাগে। তাৰপিছত আকৌ এনেদৰে লৰাই দিব লাগে। খাবলৈ যে ইমান ধুনীয়া লাগে। এয়া ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।